নমস্কাৰ, আজি মই আপোনালোকৰ সন্মুখত শিক্ষক দিৱসৰ এটি চমু ভাষণ লৈ আহিছোঁ। আহক এই শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সুঁৱৰি আৰু শিক্ষকসকললৈ এটি শ্ৰদ্ধা নিবেদন কৰোঁ। নমস্কাৰ, মোৰ শ্ৰদ্ধাৰ সকলো শিক্ষকলৈ ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতৰ অন্যতম মহান পণ্ডিত আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিৱস উপলক্ষে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। এই দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে ব্যাপকভাৱে পালন কৰা হয়। মোৰ ভাষণত মই মোৰ সকলো শিক্ষকক ধন্যবাদ জনাইছোঁ, যিসকলে আমাক শিকাবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে আৰু আমাক প্ৰতিদিনে নতুন বস্তু শিকাত সহায় কৰে। তেওঁলোকে কেৱল কিতাপৰ জৰিয়তে জ্ঞান আহৰণ কৰাত সহায় নকৰে, কেনেদৰে আমাৰ জীৱনত ভয় আৰু বিফলতাবোৰ দূৰ কৰি আত্মবিশ্বাস অৰ্জন কৰিব লাগে আৰু কৃতকাৰ্য হ'ব লাগে সেই বিষয়ে আমাক পথ প্ৰদৰ্শন কৰে। সদায় আমি বিশ্বাস কৰোঁ শিক্ষকসকল সদায় আমাৰ নিচিনা প্ৰতিজন শিক্ষাৰ্থীৰ হৃদয়ত উচ্চ স্থানত থাকিব, সদায় সন্মানৰ পাত্ৰ হৈ থাকিব। আনকি আপোনালোকৰ স্থান আমাৰ পিতৃ মাতৃতকৈও অধিক। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱেই নমঃ। শিক্ষকসকল সদায় প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনৰ স্তম্ভ হৈ থাকিব। তেওঁলোকে আমাক এক সুন্দৰ উজ্জ্বল ভৱিষ্যত উপভোগ কৰিবলৈ আমাৰ অন্ধকাৰ সময়ৰ মাজেৰে পথ প্ৰদৰ্শন কৰে। 1994 চনত ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা অনুসৰি অক্টোবৰৰ 5 তাৰিখে সমগ্ৰ বিশ্বতে শিক্ষক দিৱস উদযাপন কৰা হয়। আহক আমি সকলোৱে একেলগে এই দিনটো আমাৰ সকলো শিক্ষকৰ বাবে স্মৰণীয় কৰি তোলোঁ। ধন্যবাদ।